ঘৰখন দেখাই দিম বা ইমান ধুনীয়াকৈ বস্তুবিলাক ৰাখিছে চাওকচোন আৰু বাৰ ঘৰটো মই একদম ভিডিঅ'ত দেখিয়ে থাকোঁ আৰু সেইকাৰণে আজি মোৰ ভিডিঅ'ত আপোনালোকক বাৰ ঘৰটোত খুব ধুনীয়াকৈ দেখাই দিম এইখিনি চিচাৰৰ বস্তু আৰু সঁচাকৈ ইমানেই ধুনীয়া লাগিছে নহয় বাই একদম মানে ঘৰটো বিৰাট ধুনীয়াকৈ মানে সজাই ৰাখিছে আৰু মানে বা বিৰাটেই চখিন হয় ইমান ধুনীয়াকৈ বস্তুবিলাকো ৰাখিছে নিজেও ইমান ধুনীয়াকৈ থাকে আৰু ৰেচিপিবিলাকো যে কি ধুনীয়াকৈ বনাই নহয় মই চেনেলটো ডেছক্ৰিপশ্যন বক্সত দিয়ে দিম আপোনালোকে চাব আৰু চায়ে বাক বহুতে চিনি পায়ে চিজিএছ কিচেন বুলি ক'লে চিনি নোপোৱা মানে লোক নোলাবই চাগে আৰু এইফালে চাওক এই কাছজনা যে বিৰাট ধুনীয়া লাগিছে চাওক বহুত ধুনীয়া লাগিছে একদম শিলগুটিৰ ওপৰত কেনেকুৱা ধুনীয়াকৈ ৰাখিছে আৰু এইফালে এবাৰ চিলভাৰ মূৰ্তি ইমান ধুনীয়া লাগিছে নহয় বা ঘৰটোত সোমাই অহাৰ লগে লগে মানে একদম পুৰা ডেক'ৰেশ্যন খুব ধুনীয়াকৈ কৰি ৰাখিছে বায়ে ইফালে আৰু আমাৰ অসমীয়াৰ কাঁহী বাতিযোৰ দেখাৰ লগে লগে কাঁহৰ বাতি দেখাৰ লগে লগে আৰু গামোচাখন দেখাৰ লগে লগে বেলেগ এটা মানে মনত এটা আনন্দৰ ভাৱ আহে মানে হেঁপাহৰ ভাৱ আহে মানে গামোচাখনৰ অসমীয়া মেইন বস্তুৱে হৈ গ'ল গামোচা আৰু এইফালে বায়ে খুব ধুনীয়াকৈ কাঁহৰ বাতি বান বাতি লগতে এটা শংখ বিৰাট ধুনীয়াকৈ সজাই ৰাখিছে একদম চিৰিয়েল কৰিব পৰা ষ্টাইলত বায়ে ঘৰটো সজাই ৰাখিছা দেই বা এয়া একদম খুব ধুনীয়াকৈ সজাই ৰাখিছে ইয়াত মানে এইটো দেখাই দিয়াচোন দেখালো আৰু মানে কালাৰফুল ষ্টন এখোপা আছে সৰু সৰু সাইজটো কিন্তু নিউৰ মানে মুখতে কামুৰি পেলাই দৌৰ মাৰে সেইকাৰণে সেইখিনি ভৰাই থোৱা হৈছে তাকে মই কৈছোঁ বা ঘৰটোত সোমাই অহাৰ লগে লগে ইমান ভাল লাগিছে বায়ে ৰেচিপিবিলাক যিমান ধুনীয়াকৈ বনাই ৰাখে ঘৰটো মানে ইমানেই ধুনীয়াকৈ ৰাখিছে আৰু বাক আজিকালি মানে চিনি পোৱা বহুত লোকেই হৈছে মানে চিজিএছ কিচেন বুলি ক'লে চিনি নোপোৱা লোক নোলাবই খুব ধুনীয়াকৈ ভিডিঅ'বিলাক দি থাকে ময়ো চাই বিৰাট বেছি ভাল পাওঁ আৰু বা ঘৰলৈ আহি আজি ভালো লাগিছে ভাল লাগিছে মানে বহুতেই ভাল লাগিছে বহুত হেঁপাহ আছিলে আহিবলৈ আৰু মানে ভিডিঅ' চাই থাকোঁ যে আৰু ৰেচিপিবিলাক মানে কৈছোঁ ন একদম মানে বহুত মানে টেষ্টিকৈ বনাই মানে এনেও ভালে পামেই আৰু মই তাকে কৈছোঁ ঘৰটো আৰু গছ গছনি অলপো আছে বাৰু দেখাম আৰু এইফালে ধুনীয়াকৈ হেৰিয়াৰ থৈ দিছে এইকেইযোৰ ভাল লাগিছে দেই টেবুলখনৰ সৈতে এইবিলাক কিন্তু চব হেৰি এওঁ হেদেই আকৌ সেইটো ক্ৰেডিটটো ক'ব লাগিব হয় নি দাদা কথাটো কৈ দিবা হয় এয়া বোলে এয়া ভিনদয়ে ধুনীয়াকৈ সজাই ৰাখিছে আৰু মানে বাই কৈছে মানে ভিনদ ক্ৰেডিট বুলি আৰু ভাল লাগিছে সঁচাকৈ অনলাইনত খুব ধুনীয়া টেবুল মানে ৰাখিছে এনেদৰে মানে আবেলি বহি মানে বা আৰু ভিনদ ধুনীয়াকৈ বহি পেলাই চাহ একাপ ধুনীয়াকৈ হয়নে বহি পেলাই মানে কথা পাতি পেলাই মনৰ মানে কথাখিনি পাতিব পৰা যায় আৰু একদম এইবিলাক চব এম আৰু অনলাইনত শুনা এইবিলাকো ন ভিনদয়ে নিছে ন এইখিনিও বৰ ধুনীয়া লাগিছে দেই চাইকেল ৰিক্সা বাইক মানে প্ৰত্যেকখিনিয়ে আছে আৰু এই বাইকখন ইমান মৰম লাগিছে আৰু মই এনেও সৰু সৰু বস্তুবিলাক বিৰাট ভাল পাওঁ এই চাইকেলখন ইমান ধুনীয়া লাগিছে এইফালে একদম চিলভাৰ মূৰ্তিকেইটাতো তাতো দেখাই আহিছে ইমানেই ধুনীয়া লাগিছে চাওকচোন ইমান ধুনীয়াকৈ ৰাখিছে নহয় ঘৰটো মানে দেখাৰ লগে লগে ৱাও বুলিহে ওলাই দিয়ে মুখৰ পৰা বিৰাট ধুনীয়াকৈ সজাই ৰাখিছে এই বাইকখনৰ এইখন যে ইমান মৰম লাগিছে নহয় টিকলি বাইক একদম সৰু ল'ৰা ছোৱালীয়ে দেখিলে যে একদম পূৰা উঠিয়ে দিব দেই আৰু এনেকৈ কৰ্ণাৰত খুব ধুনীয়াকৈ ৰেড কালাৰ ফুলদানি এটা ৰাখিছে তো ভাল লাগিছে আৰু এই মানে চকেছটো চাওকচোন ইমান ধুনীয়াকৈ এইখিনি যে এই তলৰ বস্তুখিনি মোক বিৰাট বেছি ভাল লাগিছে মানে একদম গল্ডেন কালাৰ যে বিৰাট ভাল লাগিছে বা মই কৈছোঁ নহয় বা একদম পূৰা মানে হেৰিয়ৰ লগত মানে ৰেচিপি কিচেনৰ লগত বহুত ধুনীয়াকৈ জড়িত হৈ থাকে মানে একদম সেইকাৰণে চব প্ৰত্যেকটো বস্তুৱে মানে দেখিয়ে ভাল লাগিছে মানে আৰু এইফালে এই চিচাৰৰ বস্তুখিনি গিলাচখিনি যে ইমান মৰম লাগিছে নহয় খুলি দেখাইছোঁ দেই বা ওপৰখিনিও ইমান ধুনীয়াকৈ ৰাখিছা নহয় ভাল লাগিছে মানে একদম আৰু প্ৰত্যেকটো বস্তুৱে বিৰাট ধুনীয়াকৈ ৰাখিছে একদম চিচাৰখন মানে মোক খুলি দেখাইছোঁ ইমান ধুনীয়া লাগিছে চাওক না
একদম বাৰ চইচ মানিব লাগিব দেই বা ভিন্দৰ চব মানে ভিন্দৰ মেইন এই যে চিচাৰৰ বস্তুখিনি মোৰ বহুত ভাল লাগিছে গিলাচখিনি যে ইমান ধুনীয়া লাগিছে এইবিলাক তলৰ এইবিলাক বাউবিলাক আজিকালি এইখিনি কাঁহৰ গম পাইছোঁ এইখিনি একদম খুব ধুনীয়া লাগিছে আৰু যে এইকেইটা যে মোৰ ইমান ভাল লাগিছে ন এইকেইটা কি হয়নো বা এই গল্ডেন কালাৰকেইটা এইকেইটা পিতলৰ হয় পিতলৰ ইমান ভাল লাগিছে এই পিতলৰ সেইকেইটা যে বিৰা বাউলকেইটা বহুত ধুনীয়া লাগিছে দেই সঁচাকৈ বহুত ধুনীয়া লাগিছে আৰু মানে এতিয়া বা ভালো হ'ল ন ইউটিউব চেনেলটো হৈ পেলাই চব বস্তুবিলাক মেমৰি হিচাপত ৰাখি যায় আৰু সেইটোৱে চাবলৈকে ভাল লাগে সেইটোৱে এইফালে ধুনীয়াকৈ চোফাৰ দুযোৰ দি থৈছে আৰু এই কৰ্ণাৰটো চাওকচোন বায়ে ইমান ধুনীয়াকৈ ৰাখিছে ন কৰ্ণাৰটো দেখি বিৰাট ভাল লাগিছে দেখিছেনে আৰু এইফালে ওপৰতো একদম ঘোঁৰা ৰাখিছে আৰু এনেদৰে ঘোঁৰা ৰাখিলে বহুতে ভাল বুলি কয় আৰু সঁচাকৈও ভাল ঘৰত এনেকৈ মানে দৌৰি থকা ঘোঁৰা ৰাখিব লাগে ৱালত লগাই থ'ব লাগে কিছুমানে এনেকৈ ফটোৰ ফ্ৰেমৰ সৈতে লগায় এইটো মই বা ঘৰত মানে নতুন দেখিছোঁ মানে আনকমন লাগিছে একদম বিৰাট বেছি ধুনীয়া লাগিছে আৰু সেইফালে ৱালতো ধুনীয়াকৈ লগাই থৈছে দেখিছেনে ইফালে বা ওপৰলৈ যাব পাৰি ওপৰতো মই দেখাম এইখনত দেখিছেনে কিমান ধুনীয়াকৈ দি থৈছে AM আৰু PM সঁচাকৈ বহুত ধুনীয়া লাগিছে AM-ত কি খায় সেইটো দিছে আৰু এইফালে PM-ত কি খায় সেয়া দিছে মানে বিৰাট ধুনীয়া লাগিছে সঁচাকৈ আৰু এতিয়া আহক বা ভাগৰ ওপৰ চাই আহোঁগৈ বা একদম ওপৰলৈ লৈ আহিছে নিউ মাইনা এইটো বাৰুম ইয়াতে নিয় শুৱে এইটো একদম ধুনীয়াকৈ লগতে আছে আমাৰ এইটো টিভি ৰুম বাহঁতে চবেই ইয়াতে ধুনীয়াকৈ বহি টিভি আছে এয়া বা থাপনা আছে এয়া বা ভাগৰ গোঁসাই ঘৰ এনেকৈ দেখাই দিছোঁ দূৰৰ পৰা আৰু ধুনীয়া লাগিছে দেই গ্লাছৰ ৱালখন বিৰাট ধুনীয়া লাগিছে বৰ ধুনীয়া লাগিছে হিয়াৰ ৰুম পিছাৰি পঢ়ে এইটো হিয়াৰ ৰুম আৰু ইয়াতে দুইজনী থাকে পিছা আৰু হিয়া আৰু বাও ছোৱালী আমাৰ নিচাকে দুজনী নবা সেইকাৰণে ভাল লাগিছে ধুনীয়াকৈ লগাই থৈছে একদম এইটো বাৰুম নেকি মাষ্টাৰ বেডৰুম আৰু সেইবিলাক ইয়াতো একদম বেডৰুমতো ধুনীয়াকৈ সজাই থৈছে দেই বাই একদম ডেকৰেশ্যনটো মানুহৰ চখিন থাকিব লাগে ভাল লাগে তেতিয়া হয় নহয় বাৰু কোৱাচোন বা সেইটো হয় বাৰু মানে ভালকে থাকিলে মনবিলাকো ভাল লাগে হয় হয় আমি ঘৰখনো যদি চাফ চিকুণকৈ ৰাখো আৰু আমি নিজেও যদি চাফ চিকুণকৈ থাকো আমাৰ মনবিলাকো দেখোন ভাল লাগি থাকে প্লাছটো মোৰ অনি হৈ আছিলে অফ কৰি ইমান ধুনীয়াকৈ সজাইছে ন এইবোৰ ছোৱালীয়ে লগাই কৰি নিয়টো আমাৰ নিয়টো এইটো ধুনুটো আমি খাম আৰু নে কি ক'বা আহিবা ষ্ট্ৰবেৰী খাবলৈ আৰু কিছুমান এইবোৰ গ্ৰামৰ ডাঙৰ পুলি লোৱা হৈছে আৰু তেনেকৈ ডালিম এনেকৈ নেমু বা কিন্তু একদম চবফালে পাকৈত দেই একেবাৰে যেনেকৈ খোৱাৰ লগত খুব ধুনীয়াকৈ বায়ে ধুনীয়াকৈ বনাবও জানে আৰু ইমান ধুনীয়াকৈ বনাই পেলাই তাতে মিনি বাগিচাখনো চাওকচোন ইমান ভাল লাগিছে সঁচাকৈ ভাল লাগিছে মানে এখন একদম সৰু নাৰ্চাৰী নিচিনা লাগিছে বা সঁচাকৈ চব আছে আৰু মানে কৰোঁ বুলি ক'লে ধুনীয়া এটা মানে সৰু মানে ভিডিঅ' ওলাই যাব দেই এখন নাৰ্চাৰী মই অলপ এনেকৈ দেখাহে গৈছোঁ
এয়া কেকটাছ একদম বেলেগ বেলেগ সব কালাৰ আছে পিংক য়েলো বিলাক কৰিছে আৰু ৰেগুলাৰ বিলাহী আছে বা ভিডিঅ'ত ধুনীয়াকৈ দেখাই থৈছে চাগে ন এইখিনি কৰাই মানে ভিডিঅ' তাৰ বেছখিনি এইবোৰ কি এইবোৰ বা পাচিত এয়া হেৰি বিলাহী পুলি বিলাহী ইমান ধুনীয়াকৈ সঁচাকৈ মানে বায়ে কৰিছে নহয় মিনি বাগিচাখনো খুব ধুনীয়াকৈ কৰিছা দেই বা আৰু এইজোপা হেৰি ড্ৰেগনটো মোৰ ভিডিঅ'ত আপোনালোকে দেখিছে এটা পিছে কেনেকুৱা মানে লাগিলে দেই কম লাগিলে এটা সেয়া এইফালে লাগি আছে এইটো ফুলটো সৰি মানে কোথালেও আছে এটা সেইটো ফুলটো সৰিছে আৰু হয় হয় দেই ভাল লাগিছে দেই ড্ৰেগন ফ্ৰুটটো খাব লাগিব দেই অৰেগেনো চোৱা মই মোৰ ভিডিঅ'ত দেখুৱাইছিলোঁ এয়া মোক মনমিচি খাবলৈ দিছিলে এয়া মনমি বায়ে দিছিলে বাক অৰেগেনোজোপা ইমান ধুনীয়া হৈছে ইয়াৰ পাত ছিঙিবলৈকে আছে পাত ছিঙি মানে শুকুৱাব লাগিব অৰেগেনোটো এয়া ড্ৰেগন ফ্ৰুট ন বা ড্ৰেগন বৰ ধুনীয়া লাগিছে দেই সঁচাকৈ একদম মই কৈছোঁ নহয় নাৰ্চাৰী এখন আৰু